Hi guys, মই ইয়াত জলকীয়া আচাৰ কৰিবলৈ কাৰণে ভোট জলকীয়া কাটি আছো। যিহেতু ভোট জলকীয়া কাটিলে হাতত লাগিব বুলি ভয় থাকে, সেই কাৰণে গ্লোভছ নাই, পলিথিন এটাকে পিন্ধি লৈছো। এয়া আমৰ আচাৰ মই কৰি থোৱা আছিলে। হাতৰ চোৱাৰ কাৰণে ভোট জলকীয়া দিয়া নাছিলো। এতিয়া ভোট জলকীয়া দিবলৈ লৈছো। এয়া মানুহজনে ৰাতিপুৱাই গৈ পিনি মাগুৰ মাছ আনিলেগে। ইয়াত 700 গ্ৰাম মান আছে। মাছ দুটা আনিছিলে, ডাঙৰ বহুত ডাঙৰ, কিন্তু ভিডিঅ'ত সৰু দেখা পাইছে। এটা এইটো ভাজি চৰা হৈছে। এয়া মাছৰ লগত বনাবলৈ ভেদাইলতা ছিঙি আছো। ভেদাইলতা আৰু মাগুৰ মাছৰ জোল হ'ব।